এজন লিখক, লিডাৰশ্বিপ কোচ আৰু মটিভেশ্যনাৰী স্পিকাৰ ৰবীন শৰ্মা। তেখেতে বহুতো কিতাপ আৰু উপন্যাস লিখিছে। তেখেতৰ কিছুমান কথা মই আজি আপোনালোকৰ ওচৰত ক'ম। আপুনি যদি সঁচাকৈ সফল হ'ব খোজে তেতিয়াহ'লে তেখেতৰ এইবিলাক কথাই আপোনাৰ জীৱনত অলপ হ'লেও প্ৰভাৱ পেলাব। আপুনি যদি সঁচাকৈ সফল হ'ব খোজে তেতিয়াহ'লে নিজৰ ওপৰত বিশ্বাস ৰাখক। এইটো কেৱল আপোনাৰ অভ্যাস আৰু তৈয়াৰীৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া আপুনি আপোনাৰ সুৰক্ষিত স্থানৰ পৰা বাহিৰত ওলাই আহে তেতিয়া এনেকুৱা এটা সময় আহে যিয়ে আপোনাৰ মনত ভয়ৰ সৃষ্টি কৰে। আৰু যদি আপুনি সেইখিনি সময়ত সেই ভয়ৰ লগত যুঁজিব পাৰে তেতিয়াহ'লে আপোনাৰ জীৱনটো সাধাৰণ হৈ পৰে। আমি সকলোৱে জীৱনটোত কিবা নহয় কিবা উদ্দেশ্য লৈ আছোঁ। তাৰ কাৰণে আমি অতীতক পাহৰি বৰ্তমানক ভালদৰে লৈ আৰু তাৰ ভৱিষ্যতটো যাতে ভাল হয় সেইকাৰণে আমি সদায় যত্ন কৰিব লাগে। আৰু সেই যিটো বিষয়ত আপুনি বেছি ভাল পায়, যিটো বিষয়ত আপুনি কাম কৰিব খোজে সেইটো বিষয়ত আপুনি বেছিকৈ সময় দিব চেষ্টা কৰক। আৰু তেখেতে কৈছে নিজৰ ওপৰত বিশ্বাস কৰি কৰা কামটোৱে পৃথিৱীৰ সকলোতকৈ জ্ঞানী কাম বুলি। আৰু এই বিশ্বাসে আপোনাৰ গাঁওখনক, আপোনাৰ সমাজখনক, আপোনাৰ ওচৰ চুবুৰীয়াক সকলোকে অনুপ্ৰাণিত কৰিব আপোনাৰ দৰে কাম কৰাৰ বাবে। আপোনালোকে নিশ্চয় জানে যিয়ে বেলেগক পঢ়ুৱাই তাক জ্ঞানী বা বুদ্ধিমান বুলি কয়, কিন্তু যিজনে নিজক পঢ়ুৱায় সেইজনক আচলতে প্ৰকৃত বুদ্ধিমান বুলি কয় আৰু প্ৰকৃত জ্ঞানী বুলি কয়। যেতিয়া আপুনি আপোনাৰ নিজৰ জীৱনটো বেয়াৰ পৰা ভাল কৰিব চেষ্টা কৰিব তেতিয়া প্ৰথম অৱস্থাত আপোনাৰ বহুত কঠিন হ'ব, দ্বিতীয় অৱস্থাত হয়তো বেকাৰ হৈ পৰিব, তেতিয়া আপোনাক কোনেও ছাপৰ্ট নকৰা হ'ব, কিন্তু তৃতীয় অৱস্থাত আপুনি মনত ৰাখিব তেতিয়া আপোনাৰ জীৱনটো সলনি হৈ যাব একেবাৰে। আমাৰ জীৱনত ঘটি থকা কিছুমান এনেকুৱা ঘটনা আছে যিয়ে আমাৰ মনৰ ৰাস্তা মুকলি কৰি দিয়ে। এবাৰ কৰা ভুল যাতে দ্বিতীয়বাৰ নকৰোঁ তাৰ কাৰণে আমাক সাৱধান কৰি দিয়ে। আৰু সেইবোৰ ঘটনাই আমাৰ আত্মাক শান্তিৰ নিশ্বাস দিয়ে। কোনেও নিজৰ জীৱনটো ইমান গভীৰভাৱে ল'ব নালাগে যে তেওঁ নিজে হাঁহিব নোৱাৰে। যেতিয়া আপুনি ভিতৰৰ পৰা সফল হ'ব তেতিয়া আপোনাৰ মুখত সেই সফলতাৰ ছবি জিলিকি থাকিব। আপুনি যদি আপোনাৰ জীৱনটো সঁচাকৈ মহান কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বিশ্বাস আপোনাৰ ভয়তকৈ বেছি হ'ব লাগিব। পৃথিৱীৰ সকলো বস্তুৰ নিৰ্মাণ দুবাৰ হয়, এবাৰ মনৰ ভিতৰত আৰু এবাৰ বাস্তৱত। আপুনি এটা কথা পাহৰি নাযাব, জীৱনটোৱে ডাঙৰ সপোন দেখা আৰু স্বাধীনতা মনোভাৱৰ ব্যক্তিৰ সদায় পৰীক্ষা লয়। আৰু সেই পৰীক্ষাৰ বাবে আপুনি নিজকে সদায় সাজু ৰাখিব লাগিব। আমাৰ সমাজখনে প্ৰত্যেকজন ব্যক্তি যিয়ে মহান চিন্তা কৰে তেওঁলোকৰ প্ৰথমতে সমালোচনা কৰে, কিন্তু যেতিয়া তেওঁ সফল হ'ব তেতিয়া তেওঁৰ পূজা কৰিবলৈ লয়। আপোনাৰ জীৱনৰ উদ্দেশ্য এটা উদ্দেশ্যহীন জীৱন জ্ঞাপন কৰা হ'ব লাগে। আপোনাৰ জ্ঞান কেৱল এটা সম্ভাৱিত শক্তি, সেই শক্তিৰ প্ৰকাশ পাবলৈ তাৰ ব্যৱহাৰ হোৱাটো দৰকাৰী। আমি জনাটো উচিত দুখীয়াক সহায় কৰা সকলোতকৈ ভাল উপায় আমি নিজে দুখীয়া নোহোৱা। দৈনন্দিন নিজৰ ভিতৰত কিছুমান সৰু সুৰা অভ্যাস গঢ়ি তোলক। আৰু আপুনি যেতিয়া ভাল ভাল অভ্যাস লৈ আপোনাৰ জীৱনটোত আগবাঢ়ি যাব তেতিয়া আপুনি এনেকুৱা এটা পৰ্যায় পাব তেতিয়া আপুনি নিজকে নিজে ক'ব পাৰিব যে মই এজন ভাল নাগৰিক, যে নিজৰ লগতে সমাজৰ চিন্তা কৰে, দেশৰ চিন্তা কৰে। শেষত ৰবীন শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ কথা, জীৱনে আপোনাক ভাবি পেলাব যাতে আপুনি জীৱনটোক নতুনকৈ গঢ়িব পাৰে। ভিডিঅ'টো ভাল লাগিলে মোৰ মনোবল বঢ়াবলৈ লাইক এটা কৰি দিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক আৰু কিছুমান এনেকুৱা ধৰণৰ নতুন নতুন কথা শিকক। ধন্যবাদ।